সুপ্ৰভাত বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই কেমেৰা সন্মুখলৈ আহি গ'লোঁ। কিয়নো জানেনে, মনটো ইমানেই ভাল লাগি আছে। কালি আলু আৰু নেমু চাবোন বনাইছিলোঁ, ৰিজাল্ট ইমানেই ধুনীয়া হ'ল, সেইকাৰণে আপোনালোকক দেখুৱাব লৈছোঁ। দেখিছেনে কেনেকৈ বনালোঁ, কি মিক্স কৰিছোঁ, ইয়াৰ লগত সকলোবোৰ দেখুৱাইছোঁ ভিডিঅ'টোত। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভুল অলপ কৰি পালোঁ, ক'ত ভুল হ'ল কি হ'ল সকলোবোৰ জনাই আছোঁ ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব, অকণমানিও স্কিপ নকৰাকৈ। আহক তেন্তে। দেখি খুৰাজনে চাইছে, খুৰাই কৈছে খুব ধুনীয়া হৈছে, মোকো এটুকুৰা দিবি বুলি কৈছে। এইকেইটুকুৰাৰ পৰা খুৰাক নিদিওঁ, পিছত এবাৰ বনালে খুৰাক এটুকুৰা দিম। সেয়েহে হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই বনাব লৈছোঁ আলু চাবোন। সকলোবোৰ বস্তু ৰেডি কৰি লৈছোঁ। দেখিছেনে, এইখিনি আলু, এইটো নেমু আৰু এইটো ভিটামিন ই কেপচুল, চবেছ আৰু গ্লিচাইন, লগতে মৌজোলো দিম। সকলোবোৰ বস্তু যোগাৰ কৰি লৈছোঁ। লাহেকৈ আলুখিনি বাকলি গুচাই থৈ দিয়া। প্ৰথমতে মই আলুখিনি ৰুকি লৈছোঁ ৰুকনিত। দেখিছেনে, আলুখিনি ৰুকি হৈ যোৱাৰ পিছত চেপি লৈছোঁ। দেখিছেনে কেনেকৈ চেপিছোঁ। হাতেৰে চেপি হোৱাৰ পিছত আকৌ মই লৈছোঁ এখন কটন কাপোৰ। কটন কাপোৰখনে ধুনীয়াকৈ চেকি ল'ম। চেকি পিনে এনেকৈ চেপি দিছোঁ। দেখিছেনে, আলুখিনি চাকি হোৱাৰ পিছত নেমু টেঙাটো চেপি লৈছোঁ, নেমু টেঙা ৰস উলিয়াই লৈছোঁ। তাৰপিছত গ্লিচাইন এচামুচ দিছোঁ আৰু ভিটামিন ই কেপচুল 2টা দি দিছোঁ। তাৰপিছত চবেছখিনি টুকুৰাকৈ কাটি লৈছোঁ। দেখিছেনে মই কেনেকৈ কাটিছোঁ। তাৰপিছত চবেছখিনি আনি চচ এটাত পানী উতলাই থৈ দিয়া আছিলে, চচটোত চবেছখিনি দি দিছোঁ। চবেছখিনি গলিবলৈ আৰম্ভ কৰিছে। গলি শেষ হোৱাৰ পিছত আলু আৰু নেমুৰ ৰসখিনি দি দিছোঁ। আলু আৰু নেমুৰ ৰসখিনি দিয়াৰ পিছত মৌজোল 2 চামুচ দি দিছোঁ। নিদিলেও হয় বাৰু, মোৰ ওচৰত আছে কাৰণে দি দিছোঁ। দিয়াৰ পিছত এনেকৈ চামুচখনে লৰাই আছোঁ। লৰাই থাকিব যিমান পাৰে, সকলোবোৰ মিক্স হোৱাকৈ। তাৰ পাছত ছিলিকন মলটোত মই লাহেকৈ ঢালি দিছোঁ। দেখিছেনে, 4 টুকুৰাহে হ'ল চাবোন, ফুলকৈ দি দিছোঁ মই। ওপৰত যে ফেনখিনি দেখিছে, চামুচে লাহেকৈ ফেনখিনি আঁতৰাই দিছোঁ। দেখিছেনে মই কেনেকৈ আঁতৰাই দিছোঁ। তাৰপিছত লাহেকৈ ফেনখনৰ তলত নি পিনে থৈ দিলোঁ। আপোনালোকৰ ঘৰত যদি ফ্ৰিজ আছে, ফ্ৰিজতো থ'ব পাৰে। থৈ হোৱাৰ পিছত 1 ঘণ্টামানত চাইছোঁ চাবোন কেইটুকুৰা ধুনীয়াকৈ হৈ গ'ল। দেখিছেনে, মই দেখুৱাই দিছোঁ আপোনালোকক। কি হ'ল মানে, ভিডিঅ'টো কৰি থাকোঁতেনে কাৰেণ্টটো গুচি গ'ল। গেছত চবেছখিনি দিওঁতেনে কাৰেণ্টটো গুচি গ'ল। মই লাইট এটা লৈ ভিডিঅ'টো কৰিলোঁ। লাহেকৈ চাবোন কেইটুকুৰা উলিয়াই দেখাই দিছোঁ। দেখিছেনে, বেটিয়ে উলিয়াই দিছে। কি হ'ল মানে, চাবোন কেইটুকুৰা বনাওঁতেনে চবেছখিনিৰ লগত মই যে মৌজোল মিক্স কৰিছিলোঁ, মৌজোলৰ টেমাটোত পৰুৱা আছিলে, মই মনে নকৰিলোঁ। সেয়েহে মোৰ ভুলৰ কাৰণে চাবোন কেইটুকুৰাত যে ক'লা দেখিছে, মৌজোলত পৰুৱা বগাই আছিলে, সেই পৰুৱাখিনি ক'লাকৈ ওলাই পৰিছে। দেখিছেনে, ভুলটো ইয়াতে হ'ল। মৌজোলখিনি মই চাই ল'ব লাগিছিল, চাই নল'লোঁ।
সেইটো কাৰণে ভুলখিনি মোৰ তাতে হ'ল। আপোনালোকে যদি কেতিয়াবা বনাব বিচাৰে মৌজোল দি পেনে মৌজোলটো চাই ল'ব। চ' আজি ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ তেন্তে বিদায় মাগিছোঁ। ধন্যবাদ।